নমস্কাৰ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে BTRৰ ৰাস্তা ঘাটৰ উন্নতি কৰাৰ বাবে বিগত 4.5 বছৰত 1500 কোটি টকাৰ মিছনৰ আধাৰত অনুদান আগবঢ়াইছে। এইবাৰো গুডউইল মিছনৰ আণ্ডাৰত 500 কোটি টকাৰ অনুদান আগবঢ়াইছে। তাৰেই BTRৰ চিৰাং ডিষ্ট্ৰিক্টৰ যিবিলাক পিছ পৰি থকা ৰাস্তা ঘাট সেইবিলাক উন্নতি কৰাৰ কাৰণে আমাৰ প্ৰতিটো MCLক 4 কোটি টকা দিয়া হৈছে। আৰু সেই টকাৰে আজি মই বিজনীৰ সোণাইকলাৰ পৰা 1 নং কাৱাডি চৰ LP স্কুললৈ যোৱা ৰাস্তাটোৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰোঁ। এই কাম ইতিমধ্যে আৰম্ভ হ'ব। অৱশ্যে BTRৰ নিৰ্বাচনৰ লগত যিহেতু মানে একেলগে পৰি গ'ল, গতিকে কামটো আৰম্ভ হওঁতে কামটো কৰিব যাওঁতে অলপ হয়তো দেৰি হ'ব, কিন্তু কামটো আজি আধাৰশিলা স্থাপন কৰা হ'ল।